আৰু ই ফুলিবলৈ আৰম্ভ কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানী চাওদাং পথাৰ মেৰাচুক গাঁও অনুপম চক্ৰৱৰ্তী ছাৰ বৰ্তমান আহি আমাৰ মেৰাচুক গাঁৱত উপস্থিত হৈছিল। আমাৰ যিটো ককা আইতা দিনৰ যিটো নীতি নিয়ম, সেই নীতি নিয়মে আমি স্থানীয় ৰাইজে আৰু ভকতসকল তেখেতক আদৰিবৰ কাৰণে ওলাই আহিছে। এয়া দেখিছে আপোনালোকে, তেখেতক আদৰিছে আৰু পূৰা ধামাকা হ'বলৈ গৈ আছে অনুষ্ঠানভাগ। ব'লক আৰম্ভ কৰোঁ। মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়, ভাৰতৰে পূৰ্ব দিশৰ গোলালী অসম, গৌৰৱে চিঞৰোঁ জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। মাজে মাজে এনেকৈ কৈ থাকে, কওক একেলগে একেলগে এইবিলাক অভ্যাস কৰাই আছো। ৰাইজক আহ্বান জনাব। কলা কলা ডাল বুদে আকাশখন আৱৰিছে, ওপৰে কিয় গণি গণি জননীয়ে কান্দিছে। ডেকা ডেকা গাভৰুৱে বীৰৰ সাজ সাজিছে, দেখি জাতি বচাবলে অসম হেৰা আহিছে। হাৰে আছো হাৰে আছো মই আৰু শত জনগণ। কোনো এটা হিন্দী, যিকোনো এটা হিন্দী, যিকোনো मेरे नैना सावन भादो, फिर भी मेरा मन प्यासा, फिर भी मेरा मन प्यासा। मेरे नैना सावन भादो, फिर भी मेरा मन प्यासा, फिर भी मेरा मन प्यासा। যন্ত্ৰণাৰ বোধ কৰোঁ নাই। মই ভাবোঁ প্ৰতিখন ঘৰৰ এনে সন্তান এনে যন্ত্ৰণাত দগ্ধ হৈ আছে, আৰু সেই সন্তানক তুলি ধৰাৰ দায়িত্বটোৱে আমাৰ, কাৰণ বোকাতেই পদুম ফুলে আৰু ই ফুলিবলৈ আৰম্ভ কৰিছে। এই ফুলিবলৈ আৰম্ভ কৰা বয়সত যদি তাৰ পঢ়া শুনা বাদ দি পিতৃৰ দৰে মাংস কটাৰ ব্যৱসায়ত লাগিবলগীয়া হয়, তেতিয়াহ'লে